বাইদেউ আপুনি বৰ সুন্দৰ হেৰি দিহানাম ভাগ গালে। আপুনি এনে আচলতে দিহানামৰ চৰ্চা কেতিয়াৰ পৰা কৰিছে বাৰু? মই চৰ্চা কিন্তু তথাপিতো ইমান আজি তিনিটা উচ্চ মাধ্যমিক বিদ্যালয়ত এনে আপোনাৰ অনুষ্ঠিত হোৱা নামটো মন কী বাত আৰু বুদ্ধি বাতৰ আৰু দিহানামৰ মাননীয় সভাপতি মহোদয়, দলটোৰ নাম কি? আমাৰ গৌৰৱ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক, অসমৰ বলিষ্ঠ বক্তা, ঠিক আছে, আপোনালোকক অসমৰ শুনি আমি বহুত আনন্দিত হলো। দিক নিৰ্দেশক মাৰি লোৱা হওক। মাননীয় ভূঞা ছাৰ তথা দিহানামৰ দলটোৰ নাম কি আছিলে? জাচিংফা ন? তুমি ধুনীয়া নেগেৰা বজোৱা ন? ঠিক আছে, মই হেৰি তোমালোকৰ সেইটো মনৰ কথাবিলাক জানিম বাৰু মই ইউটিউব চেনেলত দিবৰ কাৰণে। শিল্পী দলটিৰ পৰা ভৱিষ্যতেও আমি
ধন্যবাদ।